ডকাইতি কাণ্ডৰে প্ৰাক্তন দুৰ্ধৰ্ষ এনডিএফবি কেডাৰ শেহতীয়াকৈ বৰ্ষাপাৰা ডকাইতি গুলীচালনাৰ ঘটনাৰে সাঙুৰ খাই আৰক্ষীৰ জালত পৰা এই দুই অমৰজ্যোতি শৰণীয়া ওৰফে অঞ্জান্তা ওৰফে উষা আৰু জমিন বড়ো ওৰফে জাওগাক পূৰ্বে আছিল দুৰ্ধৰ্ষ এনডিএফবি কেডাৰ 2000 বৰ্ষতে আত্মসমৰ্পণ কৰিছিল প্ৰায় 400 এনডিএফবি কেডাৰে সেই 400ৰ তালিকাত নাম আছিল অমৰজ্যোতি আৰু জমিনৰ সেই অমৰজ্যোতি আৰু জমিন বড়ো শেহতীয়াকৈ বৰ্ষাপাৰা ডকাইতি কাণ্ডৰে সাঙুৰ খাই আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'ল দুই প্ৰাক্তন এনডিএফবি কেডাৰ আৰক্ষীৰ জালত পৰা আশিষ মণ্ডল ওৰফে বাপ্পী মণ্ডল সমগ্ৰ ডকাইতি কাণ্ডৰ পৰিকল্পনা অনুসৰি আশিষে সমগ্ৰ ডকাইতি কাণ্ডটোত ব্যৱহাৰ কৰিছিল প্ৰাক্তন দুই এনডিএফবি কেডাৰ অমৰজ্যোতি আৰু জমিনক সেইদিনা দুপৰীয়া বাক্সাৰ পৰা আহি গুৱাহাটীত বাহৰ পাতিছিল দুই দুৰ্ধৰ্ষ ডকাইত হাতত উদ্যত মাৰণাস্ত্ৰ লৈ ব্যৱসায়ী গৌতম পালৰ বাসগৃহত প্ৰৱেশ কৰিছিল এটা ডকাইতৰ দল গৃহস্থক পণবন্দী কৰি ডকাইতৰ গেঙে লুটপাট চলাই ওলাই আহে ৰাজপথলৈ আৰু তেতিয়াই লিটন মজুমদাৰে বাধা দিছিল ডকাইত গেঙৰ অমৰজ্যোতি শৰণীয়া আৰু জমিন বড়োক আৰু ঠিক তেতিয়াই সেই গুলীচালনা কৰিছিল অমৰজ্যোতিয়ে ইতিমধ্যে আৰক্ষীৰ জেৰাত সেই কথা স্বীকাৰ কৰিছে অমৰজ্যোতিয়ে এতিয়ালৈকে আমি প্ৰায় 6 জন লোকক ইতিমধ্যে আমি এৰেষ্ট কৰিছোঁ এটা অপাৰেশ্যনত আমি বাস্কাৰ পৰা 2 জন ব্যক্তি কাৰায়ত্ব কৰিছোঁ আৰু ব্যক্তি 2 জন হৈছে এজন অমৰজ্যোতি শৰণীয়া এলিয়াছ উষা ব্ৰহ্ম আৰু অজন্তা বড়ো এই অমৰ শৰণীয়া বোলে মানুহজনে সেই মানুহজনক গুলিয়াইছিলে সেইটো তেওঁ হৈ কাহিছে সমগ্ৰ ঘটনা সংঘটিত হৈছিল ধনৰ লেনদেনৰ বাবে বহু অপৰাধেৰে পূৰ্বেও জড়িত অমৰজ্যোতি আৰু জমিন 10 এপিবিয়নৰ কনিষ্টবল পৰ্যন্ত গ্ৰেপ্তাৰ হ'ল এই ডকাইতি কাণ্ডৰে জড়িত হৈ কিন্তু ওমৰ আলীক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত একোৱেই নকলে পশ্চিম জিলাৰ ডিচিপি নৱনীত মহন্তই আগতেও বিভিন্ন কেছত জড়িত আছিলে 1998 এনডিএফবিত যোগদান কৰিছিলে ফটাচি লাম্বাৰীতে এটা কেছত 2000 চনৰ এটা কেছত তেখেতক এৰেষ্ট কৰা হৈছিলে আৰু লগত যিজন আৰু এজন কাৰায়ত্ব কৰিছিল তেওঁ জমিন বড়ো ঠিক তেওঁ তেনেকুৱা আগতো তেওঁ ক্ৰিমিনেল ৰেকৰ্ড আছে ৱেপনটো এতিয়ালৈকে ৰিকভাৰী হোৱা নাই সেইটো সোনকালে ৰিকভাৰী হৈ যাব এনএপিবিএনৰ যিজন কনষ্টেবল গণেশ দাসক এৰেষ্ট কৰা হৈছিলে তেওঁ গাড়ীখন এওঁলোকে ইউজ কৰিছিলে আৰু এওঁলোকৰ লগত সেই এক্টিভিটিবিলাকৰ লগত তেওঁ যোৱাৰ আড্ডাই হওক বিভিন্ন মদৰ আড্ডা হওক তেওঁলোকৰ এটা এই গ্ৰুপৰে মানুহ আৰু বহু লোক জড়িত এই ডকাইতি কাণ্ডৰে অতি শীঘ্ৰে জালত পৰিব আৰু বহু লোক